নমস্কাৰ বহুত দিনৰ মূৰত আজি ডেষ্টিনি ষ্টুডিঅ'ত আহিলোঁ আমাৰ অতি মৰমৰ ভাইটি দীপাংকৰ দিহিঙীয়া ষ্টুডিঅ'ত গুৱাহাটীৰ পৰা আহিয়ে পদতোলা পেলাইছোঁ তেওঁ ষ্টুডিঅ'টো বনাই আছে চ' আজি ঘৰৰ ভিতৰতে আমি ছেটআপটো বহাইছে তাতে আমি এটা নতুন প্ৰজেক্ট ষ্টাৰ্ট কৰিছোঁ কল্যাণ দুলিয়াৰ বহুত সুন্দৰ হৈছে গীতটো আপোনালোকক অলপ আভাস দিবৰ কাৰণে চেষ্টা কৰিম চাব কিবা ভুল ভ্ৰান্তি হ'লে চাব আৰু নতুন মানুহ একো নাই অলপ গীতটো আপোনাক গীতটো মিউজিক কৰিছে দীপাংকৰ দিহিঙীয়া আৰু গীতটোৰ সুৰ আৰু লিখিছে কল্যাণ দুলিয়া ছিংগাৰ গীতটো শুনি থাকক আৰু আমাৰ লগত আছে কল্যাণ গগৈ দেই এওঁ ছিংগাৰে হয় বহুত ধুনীয়া গীত গায় আৰু আমাৰ লগত আছে ভাইটি মৰমতে মই গুলথু বুলি মাতো অভিজিত বহুত ধুনীয়া হৈছে গানটো সকলোৱে শুনিব আজি গাইড খুলিছে গানটো আৰু দিন লাগিব দুদিনমান সকলোৱে শ্বেয়াৰ কৰিব বহুত ধুনীয়া হৈছে গানটো অভিজিতো ভাল ছিংগাৰ আৰু এতিয়া আমি অকণমান গীতটো শুনাইছোঁ আমাৰ ছাৰে বজাই আছে দীপাংকৰ পৰা অকণমান আভাস বিচাৰিছোঁ গীতটোৰ বিষয়ে নমস্কাৰ সংগীত জগতত আমি একেবাৰে নতুন তথাপিও আমি চেষ্টা কৰিছোঁ এটা ৰ' মেটেল বহুত দিন হ'ল কবিতা লিখা নাই বুলি এটি গীত আমাৰ কল্যাণে লৈ আহিছে পিছফালে আছে এজন আমাৰ বছে হঠাৎ কেমেৰাটো ল'লে আমি গীতটি আচলতে বহুত দিনৰ পৰা চৰ্চা কৰি আছিলোঁ কিন্তু আজি ফাইনেলি গাইডটো আমি ল'লোঁ গাইডটো কৰিলোঁ আৰু আমাৰ বছ যোৱাকালি গুৱাহাটীৰ পৰা আহি পালেহি আৰু মোক দেখা কৰিবলৈ আহিলে আমি নতুন প্ৰজেক্ট পাইছোঁ বহুত ভাল লাগিছে প্ৰজেক্ট এটা শুনাই দিওঁ কাৰণ খেতি কৰিবলৈ আহিছে খেতি কৰাৰ আগত এটা জোচ এনাৰ্জি আমি দিব লাগিব গতিকে এইটো এটা শুদ্ধ অসমীয়া গীত নিভাজ খাটি অসমীয়া গীত আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু গীতটি দিবলৈ যাওঁতে অলপ সময় লাগিব কাম কৰিব লাগিব আজি গাইড খুলিছোঁ কল্যাণে একচুৱেলি খুব ধুনীয়া লিখিছে আৰু ধুনীয়া সুৰ কৰিছে দেই আৰু খুব ধুনীয়াকৈ গীতটো গাইছে সংগীতেৰে আমি কিমান কি আগবঢ়াব পাৰোঁ ৰাইজৰ ছাপোৰ্টত আমি বেকগ্ৰাউণ্ড মিউজিক কৰিব লাগিব ছিংগাৰে কি ক'ব মই এতিয়া একো নকওঁ দেই চেহেৰাটোকে চাই লওক আৰু এতিয়া খবৰ নোৱাৰিছোঁ মই কাৰণ ছিংগাৰৰ চেহেৰাটোৱে মেইন সুৰটোৰ কথা নকওঁৱেই বহুত ধুনীয়া লিখিছে কণ্ঠ কৰিছে আৰু লগতে আমাৰ দিহিঙীয়াই বহুত মই মনত দিদি বুলি মাতোঁ দিদিয়ে বহুত ধুনীয়া মিউজিক কৰিছে আঙুলি বহুত ধুনীয়া বোলাই অলপ বজাই দিলে বেছি ভাল লাগিব ঠিক আছে কল্যাণৰ আমাৰ ইও ছিংগাৰে হয় চিলা গানটো আপোনালোকে চাগে আপোনালোকৰ কাণত পৰিছে চিলা গানটো বহুত ধুনীয়া কণ্ঠ কৰিছে লিখিছে চিলা গানটোৰ বিষয়েও বহুতে চৰ্চা কৰিছে আৰু এই গানটোৰ বিষয়ে দুআষাৰ জানিব বিচাৰিছোঁ গীতটি যুৱ প্ৰজন্মই বিচাৰি থকা এটি ধুনীয়া গীত কিছুদিনৰ পিছত কল্যাণ দুলিয়াৰ কণ্ঠত আহি আছে আপোনালোকৰ মাজলৈ আপোনালোকে সকলোৱে ভালকৈ শুনিব বুলি আশা কৰিলোঁ গীতটি মিউজিক কৰিছে দীপাংকৰ দিহিঙীয়াই গীতটি ইউথ লেভেলৰ মানুহখিনিয়ে মানে বেছিকৈ বিচাৰিব বুলি ভাবিছোঁ এটা ধুনীয়া অন্তৰাটো শুনাইছোঁ নেক্সট অন্তৰাটো শুনক লগতে আমি অলপ গুণগুণাই দিছোঁ লগতে এতিয়া হাত বোলাইছে ধুনীয়া হাত বোলাই বিধাতাই কিনো দিলে মোৰে কপালত বিধাতাই কিনো দিলে মোৰ একো দিয়া নাই দেই বহুদিন হ'ল কবিতা লিখা নাই বহুদিন হ'ল তোমাকো দেখা নাই বহুদিন হ'ল কবু ৰং খেলা নাই বহুদিন হ'ল সপোনো
ৰচা বহুদিন নতুন নতুন প্ৰজেক্ট শুনি থাকিবলৈ আৰু খবৰবিলাক পাই থাকিবলৈ আপোনালোকে মোৰ CNK ভিডিঅ' ফেক্টৰী চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু নতুন নতুন গীতবিলাক আপোনালোকে প্ৰায় আপডেট পাই থাকিব আমাৰ দিদি ডেষ্টিনি ষ্টুডিঅ' বহুত নতুন নতুন কামবিলাক কৰি থাকে হয় আমি বৰ্তমান এনেকৈ কৰি আছোঁ কামবিলাক হোম ছেটআপ হিচাপত ষ্টুডিঅ' বনাই থকা হৈছে হয়তো এবছৰ লাগিব আমাৰ যিটো প্ৰচেষ্টা গতিকে আপোনালোকৰ মাজলৈ যিবিলাক গীত আমি আগবঢ়াই দিম তাৰ মতামত আগবঢ়ালে আমি নিশ্চয় সুখী হ'ম আপোনালোকে মনে বিচৰা ধৰণে মিউজিক পাব আৰু ধৰক পইচা পাতি কথালৈ নকয় আপোনালোকে এইবিলাক টেনশ্যনেই ল'ব নালাগে এইবিলাকলৈ কথাই নাই আপোনালোকে কিন্তু আহিব ডেষ্টিনি ষ্টুডিঅ'ত আমাৰ নিচেই কাষতে টিংখাং সমষ্টিৰ লাইপুলি গাঁও আহিব ফোন নম্বৰটো মই আপোনালোকক দি দিম যোগাযোগ কৰিব আৰু আপোনালোকৰ একো আপোনালোকে ইয়াতে ইগ' বোলা বস্তুটো একো নাপায় আহিব নিজৰ নিচিনাকৈ কৰিব গাব মিউজিকটো নিজৰ নিচিনা নিজৰ কাৰণে নিজে যিটো ভাবে সেইটো নিজে বনাই ল'ব পাৰিব এওঁক আমাৰ ছাৰক ক'লেই হ'ল আঙুলি বুলাই দিব আঙুলি বুলাবৰ কাৰণে আছে আহিব আপোনালোকে একদম মিছ নকৰিব অতি সোনকালে আহক নতুন কিবা প্ৰজেক্ট যদি আপুনি মনত ভাবি থৈছে ডেষ্টিনি ষ্টুডিঅ' টিংখাং সমষ্টি লাইপুলি গাঁৱত মই ফোন নম্বৰটো দি দিম আমাৰ বছ এইকেইদিন ছুটীত আছে আৰু নতুন নতুন ভাল ভিডিঅ' আহিব বুলি আমি আশা কৰিছোঁ আৰু কি আহিব এনে সম্ভৱত কিবা এটা আহিবলগীয়া আছে নেকি এতিয়া বৰ্তমানটো প্ৰজেক্টটো এতিয়া ভাল লাগিছে আৰু এই প্ৰজেক্টটো ফাইনেলেই হৈ গৈছে আৰু আমি বৰ্তমান এতিয়া মই যিহেতু গাঁৱত আহিলে প্ৰতিবাৰে এখন শ্বৰ্ট ফিল্ম কৰোঁ এবাৰো এখন নিজৰ আমাৰ প্ৰতিজন মাই লাইফ ষ্টাইল বুলি এটা সৰু শ্বৰ্ট মুভি এখন কৰিম নিজৰ জীৱন কাহিনীক লৈ কিনে এওঁৰ জীৱন কাহিনীক এওঁ কৰিব মোৰখন মোৰ তো এনেকুৱা এটা 4-5জনে লগ লাগি এটা মাই লাইফ ষ্টাইল বুলি সৰু এটা কনচেপ্ট কৰিম চাব আপোনালোকে মোৰ চেনেলতে আপলোড দিম কেনেকুৱা পাই জনাব আপলোড কৰিম শ্বুট হোৱা নাই আমাৰ বছৰ ভিডিঅ'বিলাক চাব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আমিতো প্ৰায় শ্বেয়াৰ লাইক কৰি থাকোঁ তেতিয়া এইজনক আশীৰ্বাদ কৰিব নমস্কাৰ দিয়া এওঁ নাজানে একো দেই নমস্কাৰ বহু বছৰ মূৰত এটা মনত পুহি ৰখা এটা সপোন এটা আশা আজি সম্পূৰ্ণ হৈ উঠিছে মোৰ ভাল লাগিছে ইটছ ইটছ গ'ল অপৰচুনিটি ডেভেলপ মাই পাৰ্চনেলিটি ঠিক আছে ভাল লাগিছে দীপং দালৈ মোৰ ধন্যবাদ থাকিল নিতুল দালৈ মোৰ ধন্যবাদ থাকিল সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিলোঁ ধন্যবাদ গতিকে গানটো ৰিলিজ কৰোঁতে আকৌ লগ এই পাত আকৌ মোৰ মামা ল'ৰা হয় মোৰ মাৰ ভাইকৰ পুতেক নিজৰ হয় হয় আৰু এই আমি এতিয়া সকলোৱে মিলি মোক খোলালি হয় এইকেইজনে আছে মোৰ ভাইটি আনিছে ইয়াৰ বাইকত পাঁচ পাণ্ডৱ ভাইটিও হয় কল্যাণে পাই মোৰ হেডটো পিছফালে লুকাই আমাৰ পুলক হয় দেই ফুলক বেনাৰ্জী গোটেইকেইজনে আজি ভাল লাগিছে নতুন এটা প্ৰজেক্ট মোৰ কাণত পৰিছে আৰু আপোনালোকক জনাই দিয়াটো মোৰ কৰ্তব্য জনাই দিছোঁ ভাল লাগিব অলপ বিজুতি হৈছিলে আকৌ আহিলোঁ গতিকে 1 2 3 গো গীতটো আপোনালোকৰ মাজলৈ আকৌ এবাৰ কবিতা লিখা নাই বহুদিন হ'ল তোমাকো দেখা নাই বহুদিন হ'ল কতো ৰং দেলা নাই বহুদিন হ'ল সপোনো ৰচা নাই বাৰ হৈ যায় এচাটি বতাহ দেহে মনে দি যায় তোমাৰে হুবাৰ মিঠা মিঠা কিয় নাজি মলকত হেৰাই মিঠা মিঠা কিয় নাজি মলকত হেৰাই বহুদিন হ'ল কবিতা লিখা নাই বহুদিন হ'ল তোমাকো দেখা নাই